Hey guys, welcome back to my channel. 3 দিন ধৰি অসমত পুৰা বৰষুণ তো এতিয়া আপোনালোকে আমাৰ পথাৰখন চাওকচোন কেনেকুৱা হৈছে তো আমাৰ এয়া পথাৰ দেখিছে আপোনালোকে এইবোৰ পানী তো গোটেই পানী হৈ গ'ল এইয়া আলি মথাউৰি দিব লগা হৈছে এইটো মথাউৰি এইবিলাক পানী দেখিছে গোটেই বগা হৈ গৈছে এইয়া মথাউৰি দি ৰখি আছো পানীৰ কাৰণে পানী চেচ কৰি দিছে দেখিছে এইবোৰ ৰুৱা হৈছিল তো গোটেই পানী তলত দেখিলে দেখিছে আপোনালোকে এইয়া পানী একদম ৰাস্তাৰ ওপৰেদি পাৰ হৈ পথাৰত পৰিছে আৰু ৰাস্তা গোটেই তহিলং কৰি পেলাইছে খেতিটো So guys, যদি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সো আজিলৈ বাই বাই ইমানেই